আজি আমাৰ ধান লৈছিলোঁ আৰু ভালে বুদ্ধি দি দিবা হেৰি লগত অ'কে হে এভৰিৱান কি খবৰ সকলোৱে আশা কৰোঁ খবৰ নিশ্চয় সকলোৱে ভাল সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ যিহেতু মই এই জগতখনত নতুন হয় সেয়েহে মোৰ কিছুমান ভুল ভ্ৰান্তি হৈ যাব পাৰে আৰু সেইখিনি শুধৰাই দিয়াৰ দায়িত্বও আপোনালোকৰে হয় সেয়েহে আপোনালোকে আমাক মৰম দিব বুলি আশা কৰিছোঁ আৰু আপোনালোকে মৰম দিলেহে আমি আগবাঢ়ি যাবলৈ উৎসাহিত হ'ম সেয়েহে আপোনালোকে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ সেয়েহে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰত আজি ধান দাইছে আৰু এয়া মই চব্জি বনাই আছোঁ দাইল ভাত এইখিনি হৈ গৈছে আৰু এইফালে মই চব্জি বনাইছোঁ এয়া বন্ধাকবি ফুলকবি বন্ধাকবি এনে মিক্স দি বনাই আছোঁ তাতে কি হ'ল মানে মই যদি ঘৰত তেনেকৈ থকাই নাই বাৰু দিনত নাই ক'ত মানে বস্তুখিনি আছে ভালকৈ গম নাপাওঁ কটাৰী বিচাৰি নাপালোঁ কটাৰী লৈছোঁ এইখন উপায় নাই আৰু এনেকৈ কাম চলাই দিছোঁ আৰু কামটো হ'বহে লাগে যিহেতু পথাৰ আমাৰ ঘৰৰ পৰা অলপ দূৰণিত হয় সেইবাবে বৰ বিশেষ ভিডিঅ' কৰা নহ'লে ইটো সিটো কৰোঁতে পথাৰলৈ ইটো সিটো বস্তু কৰি সিহঁতে অকণমান টাইম লয় সেইবাবে লৰালৰিকৈ ভাতকেইটা বনাই আনি পথাৰত দিলোঁহি আৰু দিয়াৰ পিছতে এয়া দাৱনীৰ লগত এয়া আমাৰ এনেই ধেমালি মুহূৰ্ত অকণমান ধৰি ৰাখিলোঁ কিন্তু আঘোণমহীয়া পথাৰৰ যেনেদৰে ভাবিছিলোঁ যে ভিডিঅ' বনামছোঁ তেনেদৰে হৈ নুঠিলে এটা কাম কৰিবি যিখিনি তুলি ৰাখিছিলোঁ সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ বৰ বিশেষ ভাল হোৱা নাই তথাপিও অকণমান ধৰি ৰাখিছোঁ সেয়াই মাৰি দিবি আগটোত মাৰিলে হ'ব গুৰিলৈকে পাবগৈ বুজিছা নাই ওকণি একদম জীৱনত নহয় ভালে বুদ্ধি দি দিবা হেৰি আজি আমাৰ ধান দাইছিলোঁ আৰু আমাৰ ধান দাই শেষ হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰ গৈ আছোঁ এইখিনিতে সমস্যা এটা হ'ল যে যাক ডাঙৰি বান্ধিবলৈ কোৱা হৈছিলে সেইজনে অন্য এঘৰ ডাঙৰি বান্ধিছিলে আৰু তামোল খাই তেখেতৰ মূৰত ধৰিলে আৰু সেয়াই টেনশ্যন হৈ গৈছে যে যদি বৰষুণ আহে কি হ'ব ন বৰষুণ আহিলেহে এবছৰলৈ আমি ইয়াক সামৰিছোঁ আৰু একো কথা নাই বাৰু তাকে আমি ইয়াত পাতি আছোঁ আপোনাৰ এবিঘা বা 100 বিঘা মাটি যিটো টেনশ্যন আপোনাৰ একঠা মাটিটো সেই একেই টেনশ্যন বতৰৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া হয় কাৰণ তাকৰীয়া মাটি যে ধানো কম চ' সেয়াই আমাৰ কাৰণে বহুত একেদিনাখনে ঘৰলৈ নিব পাৰিলে ডাঙৰকেইটা ভাল লাগে ঘৰ পোৱাৰ পিছত আৰু টেনশ্যন নাই যিহেতু ঠাণ্ডা অলপ বেছিকৈ পৰিছে জালুকীয়া বা জ্বলা নাখালে দেখোন গা গৰমেই নুঠে সেইবাবে ভাবিলোঁ আজি কিবা জালুকীয়া এটাকে খোৱা হওক আজি মই বনাবলৈ লৈছোঁ বইল মাছ মানে সিদ্ধ মাছ তাৰ কাৰণে লৈছোঁ যিহেতু এতিয়া ঠাণ্ডা দিনত আপোনালোকৰ শাক পাচলি যিহেতু বজাৰত এভেইলেবল আৰু আপোনালোকৰ বাৰীতো নিশ্চয় আছে কিন্তু আমাৰ বাৰীত নাই কাৰণ বান্দৰৰ পৰা আমাৰ ইয়াত খেতি কৰিব নোৱাৰি সেয়েহে বজাৰৰ পৰা কিনি আনিছিলোঁ যিহেতু আপোনালোকৰ ঘৰত যি পাচলি থাকে তেনেকৈ আপোনালোকে বনাই খাব পাৰে মই লৈছোঁ ইয়াতে পিঁয়াজ পাত ফুলকবি এইটো ব্ৰকলি আৰু এইটো হৈছে লাই শাক আৰু ব্ৰকলি ঠাৰি লগতে আছে ইয়াত জালুক আদা নহৰু দি লৈছোঁ তাৰপিছতে আৰু আছে আপোনাৰ মাছ আৰু ইয়াত আছে 2 পিচ মাছ কাৰণ 2 পিচ মাছেই লৈছোঁ মানুহ যিহেতু কম সেইবাবে আমি 2 পিচ মাছ লৈছোঁ আৰু এইখিনি এতিয়া কেৰাহী এখন গেছত পাতি লৈছোঁ গৰম হোৱালৈকে আৰু গৰম হোৱাত ইয়াতে মই কেঁচা মাছ 2 পিচ দি দিছোঁ যেতিয়ালৈকে পুৰা গোন্ধ নোলায় তেতিয়ালৈকে ইলুটি শিলুটি কৰি ৰাখিব লাগিব মাছ 2 পিচ মানে দেৱা নিচিনা অকণমান হ'ব লাগিব যাক স্মকি গোন্ধ বুলি কোৱা হয় অকণমান স্মকি হ'ব লাগিব তেতিয়া মাছ 2 পিচ কাঢ়ি ল'ম আৰু কাঢ়ি লোৱাৰ পিছতে আমাৰ আঞ্জাখন বনাম মাছ 2 পিচ কাঢ়ি লৈ একেখন কেৰাহীতে মই ইয়াত পানী দি লৈছোঁ জোখ অনুসৰি আৰু এতিয়াও ধুনীয়াকৈ উতল আহিছে ইয়াতে মই দি দিলোঁ খুন্দি লোৱা আদা নহৰুখিনি ইয়াত দিছোঁ লগতে পুৰি ৰখা বিলাহী এই দুটাও মই ইয়াতে দি দিছোঁ ইয়াতে দি দিম আমি কাটি ৰখা পাচলিখিনি ইয়াতে আপোনাৰ জোখ অনুসৰি
ইয়াতে মই মাছখিনি আৰু লাই শাকৰ পাতখিনি দি দিলোঁ। এয়া ধুনীয়াকৈ সিজি আছে, এনেকৈ দেখিবলৈ পাইছে। সিজিছে আৰু বেছি সময় নাই, পানীটো অলপ পুৰিলে আৰু হৈ যাব। তাৰপিছতে পিঁয়াজ পাতখিনি দি পেলাই নমাই দিম আৰু। ইয়াতে মই খৰিচা অকণমান দি দিছোঁ টেঙা হ'বৰ কাৰণে, খাই ভাল লাগে মানে। এতিয়া হৈ গৈছে আৰু ইয়াতে পিঁয়াজ পাতখিনি দি দিছোঁ। পিঁয়াজ পাতখিনি দি পেলাই ঢাকোন মাৰি দিম আৰু এইখিনি ৰেডি হৈ যাব। আৰু আপোনালোকক খাবৰ সময়ত লগ পাই আছোঁ। এইখনেই আছিল আজি আমাৰ বইল মাছৰ আঞ্জাখন। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আৰু সকলোৱে দিনবোৰ শুভ হওক। আমি এতিয়া ভাত খাই আছোঁ। এতিয়া আমাৰ ঘৰৰ ৰাইজেনো কেনেকুৱা পাইছে সুধি চাওঁ, কিনো কয়, ভালেই হৈছে নে বেয়া হৈছে, হয় নাই? কেনেকুৱা আছে? ভাল হৈছে, মজা। নিমখ তোমাক জোখত হৈছে? আচ্ছা, পাৰিছোঁ মানে বনাব। যিহেতু ভাল হৈছে বুলি কৈছে সেইকাৰণে চাগে ভালেই হ'ব লাগিব। মইতো ভালেই পাইছোঁ, কাৰণ নিজে বনাইছোঁ যে সেইকাৰণে ভালেই পাইছোঁ। আৰু আপোনালোকেও বনাই খাব, স্বাস্থ্যৰ কাৰণেও ভাল হয়। মই ইমান জ্ঞান দিব পৰা মানুহ নহয়, তথাপিতো এনেকৈ খাই চাবচোন এবাৰ, আপোনালোকে নিশ্চয় ভাল পাব।